আপোনাৰ পৰিচয়টো দিব পৰপক্ষমতে। মই সাধাৰণ সম্পাদক সদৌ অসম গৰিয়ামুৰি দিখি জাতীয় পৰিষদ দক্ষিণ হাওৰা মানকাছাৰ জিলা সমিতিৰ পৰা কৈছোঁ। প্ৰথমে মই নিউজ চেনেল 34ক আমি আমাৰ জিলা সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকে আৰু ভালকৈ আগুৱাই যাব পাৰে। আমাৰ ৰাইজৰ হকে, আমাৰ দেশৰ হকে, আমাৰ ৰাজ্যৰ হকে আপোনালোকে ভাল ভাল কথাবিলাক উপস্থাপন কৰিব পাৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এই চেনেলৰ জৰিয়তে এই চেনেলটো আপোনালোকৰ লগতে আমাৰ ৰাইজৰো যাতে উন্নতিৰ পথত আগুৱাই যাব পাৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। থেংক ইউ। আপোনাৰ পৰিচয়টো দিব। মই চাউথ ডিষ্ট্ৰিক্ট গৰিয়ামাৰী ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট। আপোনালোকৰ নিউজ 34 শুভেচ্ছা জনালোঁ, যাতে আপোনালোকে ৰাইজৰ হকে ভালদৰে কাম কৰিব পাৰে, এইখিনি আমাৰ বক্তব্য।